আসসালামু আলাইকুম রহমতুল্লাহি ওবরাকাতুহু। বন্ধুসকল কেনেকুৱা আছে? নিশ্চয় ভাল আছে। মই ভাল আছোঁ আলহামদুলিল্লাহ। আজি মই আপোনালোকক লৈ আহিছোঁ মোৰ বগৰী খেতিত। এই বগৰী খেতিটো মই যোৱা বছৰ কৰিছিলোঁ যদিও মই কিন্তু যোৱাবাৰ ফল পোৱা নাছিলোঁ। মোৰ বগৰী খেতিত ফল কিয় নাহিল জানেনে? ফুল কিন্তু ঠিকেই আহিছিল, কিন্তু ফলটো নাহিল। আচলতে মই যেতিয়া ফুল আহিছিল তেতিয়া পাতবোৰ পোকে খাইছিল। তেতিয়া মই ভাবিলোঁ পাতবোৰ পোকে খাই আছে, মই এটা কীটনাশক স্প্ৰে মাৰি দিওঁ। ঠিক সেইদৰে মই এটা স্প্ৰে মাৰি দিলোঁ, কিন্তু কীটনাশকটোৰ পৰিমাণ বেছি হৈছিল, পাৱাৰটো বেছি হৈছিল। সেইকাৰণে কি হ'ল, পোকবোৰো মৰি গ'ল। আমাৰ যিটো গছত ফুলবোৰ আহিছিল, ফুলবোৰ নষ্ট হৈ গ'ল। বগৰীৰ পুলি যেতিয়া লগাব, তেতিয়া লগোৱাৰ পিছৰে পৰা চাব বগৰীৰ গুৰিত কিছুমান কুমলীয়া কুঁহি ওলায়। সেইবোৰ কিন্তু আপোনাৰ কাটি দিব লাগিব। মানে এইকাৰণে কাটি দিব লাগিব, এই কুমলীয়া কুঁহিবোৰ, এইবোৰ আচলতে গ্ৰাফটিং কৰা হয় পুলিবোৰ। তলৰ যিটো গছ থাকে সেইটোৰ পৰা এই কুমলীয়া কুঁহিবোৰ ওলায়। সেইকাৰণে এইবিলাক কাটি দিব লাগে। কাটি নিদিলে আপোনাৰ কি হ'ব, সেইটো যদি আপোনাৰ হয় তেনেহ'লে আপোনাৰ সেইটোত কিন্তু বগৰী নাহে। বগৰী আহিলেও 7-6 বছৰমান পিছতহে আপোনাৰ বগৰী আহিব সেইটো গছত, সেইটো ঠালত। সেইকাৰণে সেই ঠালবিলাক কাটি দিব লাগে। নিশ্চয় আপুনি চাইছে, মই মোৰ বগৰী গছৰ মাজে মাজে এই মালয়েছিয়ান শাল গছবোৰ লগাইছোঁ। মানে এটা বগৰী গছৰ পৰা আন এটা বগৰী গছৰ দূৰত্ব হৈছে আপোনাৰ 10 ফুট, আৰু তাৰ মাজত এটাকৈ মালয়েছিয়ান শাল গছ মই লগাইছোঁ। এনেকৈ চাওক, এটা লাইনত বগৰী গছ আৰু আন এটা লাইনত এই মালয়েছিয়ান শাল গছ, মানে 4টা বগৰী গছৰ মাজত এটা মালয়েছিয়ান শাল গছ, আৰু 4টা মালয়েছিয়ান শাল গছৰ মাজত